हेलो फ्रेंड्स, मैं मिन्मय फिर आ गई। तो गुड इवनिंग। तो आज का वीडियो शाम में स्टार्ट हुआ। अभी देखो हम क्या खा रही है, बनाना हॉर्लिक्स ब्रेड। और हम उसके बाद आप लोगों को एक स्पेशल चीज दिखाएगा। पहले हम खा लेगा फटाफट, उसके बाद आप लोगों को वो चीज दिखाएगा। लेकिन आप लोगों के लिए सरप्राइज चीज है वो। मैं बनाना खा रही हूँ और मेरी मम्मी पकौड़ा बना रही है। टेस्टी, सो टेस्टी। आम आम, सो टेस्टी। वाह, आज का खाने में क्या बनेगा वो देखो। ये हमको ये देख के इतना डर लगता, सांप जैसे ही। देखो मेरा पापा उनको क्या कर रही है। क्या कर रही है बोलो तो? माथा तोड़ रही है। देखो मेरा पापा ने मच्छी काट दिया, अभी मम्मी बनाएगा। देखो और तुम हॉर्लिक्स पी लिया? हाँ। रोई के इधर देखो इधर। আৰু অফিচৰ পৰা অহাৰ পিছত আজি ৰাতিৰ খাদ্যত মই কি বনাওঁ আপোনালোকক দেখাই আছোঁ। এয়া মই বনাই আছোঁ আপোনাৰ কুচিয়াটো প্ৰথমতে কাটি লৈছোঁ, আপোনালোকক দেখাইছোঁৱে কেনেকৈ কাটিছোঁ। তাৰপিছত মই ইয়াৰ ব্লাডখিনি পেলাই দিয়া নাই। প্ৰথমতে মই ধুই লৈ মানে কুচিয়াটো ধুই লৈছোঁ, তাৰপিছতহে মই কাটিছোঁ। মানে তেতিয়া ইয়াৰ ব্লাডখিনি ৰখি গৈছে। আৰু ইয়াৰ লগত কুচিয়াৰ লগত আজি মই অমিতা আৰু আলু দিম বুলি ভাবিছোঁ। অমিতাই আলুৱে মই সিজাই লৈছোঁ। লগতে মই মছলাত দিম মই এটা শুকান জলকীয়া, কিয়নো আমাৰ ছোৱালীয়ে জ্বলা বেছি খাব নোৱাৰে, সেইকাৰণে মই এটাই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বেছিও দিব পাৰে। তাৰপিছত মই অকণমান গোটা জিৰা দিছোঁ, লগতে দুটা তেজপাত আৰু অকণমান মই আদা নহৰু পিঁয়াজ ইয়াত মিক্সিত মাৰি লৈছোঁ। বেছি মছলা দিয়া নাই আচলতে, মানে আচলতে মছলা দিলে বস্তুটো স্পাইচি হৈ যায়, খাবলৈ টেষ্ট লাগে। কিন্তু ইয়াৰ গুণাগুণটো মানে মছলা দিলে, বেছি মছলা দিলে ইয়াৰ গুণাগুণটো মানে নাইকিয়াই হৈ যায়। সেইকাৰণে মই অলপ কম মছলা দি পেলাই বনাম, তেতিয়া খাবলৈও ভাল লাগিব আৰু ইয়াৰ গুণাগুণটো, কুচিয়াৰ যিটো গুণাগুণ সেইটোও পোৱা যাব। বলক এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো কেনেকৈ বনাওঁ। এয়া মই এখন কেৰাহীত মই ধুনীয়াকৈ ইয়াত তেল গৰম কৰি লৈছোঁ। এতিয়া ইয়াত মই কুচিয়াখিনি দি দিম। কুচিয়াখিনি দি অলপ ভাজি ল'ম, তাৰপিছত মই অমিতাখিনি দিম। ঠিকে আছে, বলক আৰম্ভ কৰোঁ কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। আৰু এয়া মই কুচিয়াখিনি তেলত দি দিছোঁ। তেলত দিয়াৰ লগে লগে ৰঙা কুচিয়াখিনি ক'লা হৈ গৈছে। এয়া অকণমান মই 5 মিনিটমান কুচিয়াখিনি ভাজি ল'ম। ভাজি পেলাই তাৰপিছত মই মছলাখিনি দিম আৰু অমিতাখিনি দিম। বলক তেন্তে দেখাই আছোঁ। এয়া মই অকণমান মানে লৰাই বগৰাই দিছোঁ। এনেকৈ অকণমান লৰাই বগৰাই দিছোঁ। বেছি নাভাজোঁ, বেছি ভাজিলে মানে একদম বেছি ক'লা কৰি ভাজিলে একদম কৰকৰীয়া হৈ যাব। সেইকাৰণে মই অলপেই ভাজিম। আচলতে কুচিয়াই আলুৱে এনেকৈ বনালে মই ডাইৰেক্টেই বহাই দিওঁ, কিন্তু আজি অকণমান মই অমিতাখিনি সিজাই লোৱাৰ কাৰণে মানে ভাজি লৈছোঁ কুচিয়াটো। বলক তেতিয়াহ'লে বনাই থাকোঁ, দেখাই আছোঁ আপোনালোকক। আৰু এতিয়া মই ইয়াতে শুকান জলকীয়াটো দি দিছোঁ। তাৰপিছতে মই এই গোটা জিৰাখিনিও দি দিম ইয়াতে।
মই আৰু কুচিয়াখিনি কেৰাহীৰ পৰা উঠোৱা নাই আৰু একেবাৰে এনেকৈ অকণমান ভাজি লওঁ আৰু লগতে মই এই তেজপাতকেইটাও ইয়াতে দি দিছোঁ। তাৰপিছত মই এই আদা নহৰুখিনিও ইয়াতে এনেকৈ দি দিছোঁ। আদা নহৰুখিনিও মই ইয়াতে দি দিম। আদা নহৰুখিনিও মই ইয়াতে এনেকৈ দি দিছোঁ। আদা নহৰুখিনি মই ইয়াতে এনেকৈ দি দিছোঁ। দিয়াৰ পিছতে মই অকণমান ভালদৰে লৰাই লওঁ। ইয়াতে মই অকণমান হালধি আৰু জিৰা গুড়াও দি দিম। বলক মই দেখাই আছোঁ। এয়া মই দিম অকণমান নিমখটো জোখমতে দিলে হ'ল। তাৰপিছতে মই দিম অকণমান হালধি। এয়া মই নিমখ আৰু হালধি দি দিছোঁ। লগতে মই দিম অকণমান জিৰা গুড়া দিছোঁ। তেতিয়া দি পেলাই এইখিনি মই অকণমান অলপ ভালদৰে এনেকৈ মিক্স কৰি ভাজি লৈছোঁ। তাৰপিছতে মই ইয়াতে এতিয়া এই অমিতাখিনি যে সিজাই থৈছিলোঁ সেইখিনি মই ইয়াতে দি দিছোঁ। অমিতাখিনি মই ইয়াতে দি দিছোঁ। অমিতাখিনিৰ সৈতে এতিয়া মই এইখিনি ভালদৰে এনেকৈ অকণমান এনেকৈ লৰাই দিম। তাৰপিছত এতিয়া অকণমান সময় লৰাই 10 মিনিট নহয় 5 মিনিটমান অকণমান ঢাকোন দি মানে গোটেইখিনি একদম মিহলি হৈ যোৱাকৈ মই এখন ঢাকোন দি পেলাই অকণমান সময় ৰাখি দিম। তাৰপিছতে মই পানী দি দিম। আৰু এতিয়া মই ইয়াত পানী দি দিছোঁ। পানী দি পেলাই ভালকৈ ঢাকোন লগাই উতলিবলৈ দিম। তাৰপিছতে মোৰ তৰকাৰীখিনি ৰেডি হৈ যাব। আৰু এয়া মোৰ মাছৰ তৰকাৰীখিনি অলৰেডি হৈ গৈছে। মই বহুত কম মছলা দি পেলাই বনাইছোঁ। খাবলৈ টেষ্ট হ'ব যেনেই লাগিছে। এতিয়া তৰকাৰীখিনি মই গেছটো অফ কৰি দিওঁ। তাৰপিছতে লাহেকৈ ভাত খাই শুই যাম। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম। বাই বাই, গুড নাইট। देखो मम्मी का सब्जी बना के हो गया। अभी खाएगा और सो जाएगा। इस वीडियो में खत्म। बाय बाय। अगर आप लोगों को मेरा वीडियो अच्छा लगा तो लाइक शेयर और सब्सक्राइब करना नहीं भूलना। तो ठीक है, अभी के लिए बाय बाय, गुड नाइट। आप लोग भी खाना खाओ।